বন্ধু বান্ধৱীসকল মোৰ বিকাশ ব্লগৰ অন্য এটা ভিডিঅ'লৈ মই আহি আছোঁ এয়া লেখাবালিৰ গাই নদী পাৰৰ বনভোজস্থলীলৈ। এয়া ঘোঁৰা গাড়ী আহি আছে। এয়া আমিও গৈ আছোঁ পিকনিকস্থলীলৈ। ২৬ জানুৱাৰী উপলক্ষত বহুকেইটা পিকনিক দলে ইয়াত বনভোজ কৰিছে। মই আপোনালোকক সবিশেষ দেখাই যাম। ভাই এইবিলাক কেইটকা ভাগ? কমলা ভাগ কেইটকা? 30 টকা। 30 টকা। কি কি আছে আৰু? আৰু নাই আৰু একো তামোল চামোল নাই। দালি বনাই আছোঁ। আমাৰ প্ৰেছ ক্লাবৰ পিকনিক আজি দালি বনাই আছোঁ। দালি